বাইদেউৰ দোকানত চাহ একাপ খাই ল'লোঁ। গৰম গৰম টেকেলি পিঠা আৰু চাহ। মই আছোঁ বৰ্তমান গোগামুখত। মাজুলীৰ পৰা বাছেৰে আহি গোগামুখত আহি নামিলোহি। ঘৰলৈ যাম। এই যে বাইদেউগৰাকী, তেওঁ ৰাতি 1টা বজাত অকলে আহি এইখন দোকান খোলে আৰু চাহ টেকেলি পিঠা বনায়। ৰাতিপুৱা তেওঁ 8 বজালৈ দোকান খোলা ৰাখে। আচলতে কি জানে, সমাজে সৰু বুলি ভবা এই মানুহবোৰৰ কষ্ট একাগ্ৰতাৰ পৰাও আমি বহু কথা শিকিব পাৰোঁ। এই ঠাণ্ডা কালত ৰাতি 1টা বজাতে আহি এনেকৈ অকলে দোকানখন খোলাটো জানো কম কথা। গোগামুখত মই ট্ৰেইনত উঠিম। এই গেটখনলৈ চাওকচোন বাৰু, লুডু টুৰ্ণামেণ্ট। কিন্তু আনফালে চকু যোৱাতহে গম পালোঁ যে এয়া লুডু টুৰ্ণামেণ্ট নহয়, এয়া ফুটবল টুৰ্ণামেণ্টহে। হাততে পাই বাটৰ কাষতে এনেকৈ খাঁ এডাল পালোঁ, লৈ ল'লোঁ, ঘৰতে ৰুব পাৰিম। আহি মই গোগামুখত ট্ৰেইনত উঠিলোঁ। ট্ৰেইন যাত্ৰা ভাল লাগে কিবা এটা। শাৰী পাতি এনেকৈ টিকটটো কাটিয়ে ল'লোঁ। কিন্তু এনেকৈ আহিব বুলি ৰৈ থকাটোহে অকণমান কষ্টকৰ। এনেকৈ ট্ৰেইন ৰখাটো যিমানেই কষ্টকৰ, সেনেকৈ কোনোবা গুচি যোৱা মানুহ আহিব বুলি ৰৈ থকাটো তাতকৈ বেছি কষ্টকৰ হয়। ট্ৰেইনখন আহিল। ট্ৰেইনৰ ভিতৰতে যে এখন বজাৰ আছে, তাৰ পৰা 2-এটা কিবাকিবি বস্তু কিনি চোবাই গৈ থাকিবলৈ খুব মজা। কেঁচা বুট মগু অকণমানকৈ কিনি ল'লোঁ। ইয়াত আপেলে খাব নে চাওমিনে খাব, নে আপুনি চালমুড়ি খাব, নে বুট খাব, বাদাম খাব, কি খাব, সকলো পায়। শাৰী চাহ বাগান পাৰ হৈ গৈ থাকিলোঁ। মানুহজনে গান গাইছে, ফোক আৰু জীৱনৰ গান এয়া। সোণালী হৈ থকা ধাননি পথাৰবোৰ পাৰ হ'লোঁ সোৱণশিৰি। গৈ থাকিলে ভাল লাগে, ৰৈ দিলেহে কিবা এটা বৰ আমনি লাগে। জীৱনৰ বাটবোৰো ঠিক তেনেকুৱাই, গৈ থাকিলে আমনি নালাগে, কেতিয়া সময়বোৰ পাৰ হৈ গমেই নাপায়। কিন্তু ৰৈ দিলেহে জীৱনটো বৰ খৰাং আৰু আমনিদায়ক যেন হৈ পৰে। ৰৌতা ষ্টেচনত নামি দিলোঁ, ঘৰলৈ যাওঁ।